যোৱা বছৰ যেতিয়া লাফিকুল ইছলাম আহমেদক হত্যা কৰা হ'ল হিন্দুপুৰত, তেতিয়া অসমৰ বিভিন্ন স্তৰৰ ৰাইজ তথা দল সংগঠনে সন্দেহ প্ৰকাশ কৰিছিল যে লাফিকুল ইছলাম আহমেদক চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰৰ যন্ত্ৰৰ জৰিয়তে হত্যা কৰা হৈছে। আৰু সেয়া আজিৰ দিনত প্ৰমাণ হ'বলৈ গৈ আছে। 3 আগষ্ট 2017 মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মাতি লৈ পেলাই PTC কৰ্তৃপক্ষৰ উপস্থিতিত আলোচনা কৰিছিল, আমাক এছুৰ কৰিছিল যে যিকোনো মূল্যৰ বিনিময়ত লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰা হ'ব, উচিত শাস্তিৰ ব্যৱস্থা কৰা হ'ব আৰু কিয় হত্যা কৰা হ'ল এই কথা ৰাজহুৱা কৰা হ'ব। অসম পুলিচৰ পৰা SIT দিলে তদন্তৰ দায়িত্ব, SITৰ পৰা আকৌ CBIলৈ হস্তান্তৰ কৰিলে বিভিন্ন দল সংগঠনৰ মানে অবিৰত সংগ্ৰামৰ ফলশ্ৰুতি। কিন্তু আজিৰ দিনলৈকে CBIয়ে ABCD আৰম্ভ কৰিলে নে নাই এই হত্যাকাণ্ডৰ মানে তদন্ত, সেই কথা কিন্তু ৰাইজ অজ্ঞ। তো কেৱল দল সংগঠনসমূহে দাবী কৰা অনুসৰিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই CBI তদন্ত ঘোষণা কৰি দায়িত্ব সামৰিলে নেকি, এইটো এটা কিন্তু লাখটকীয়া প্ৰশ্ন আজিৰ দিনত। মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজে এজন সাংঘাতিক মিছলীয়া মুখ্যমন্ত্ৰী। অসমৰ সৰ্বস্তৰৰ ৰাইজ জাতি ধৰ্ম বৰ্ণ ভাষাৰ ঊৰ্ধত গৈ পিনে লাফিকুল ইছলাম আহমেদক কোনে আৰু কিয় হত্যা কৰিলে এই কথা বিচাৰিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কথা দিও কথা ৰখা নাই। সেইকাৰণে এজন মিছলীয়া মুখ্যমন্ত্ৰী তেওঁৰ তলত এইখন ৰাজ্যৰ সৰ্বসাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কোনোপধ্যেই সুৰক্ষিত নহয়, এই কথা স্পষ্ট হৈ পৰিছে। আৰু বাৰম্বাৰ আমাক মানে ললিপপ খোৱাৰ নিচিনাকৈ পৰিৱেশ আহে। যেতিয়া আমি আন্দোলন ঘোষণা কৰোঁ তেতিয়াই অসম চৰকাৰ বা অসম আৰক্ষীৰ কিছুমান বিষয়ববীয়াৰ জৰিয়তে আমাক মানে আশ্বস্ত কৰিবলৈ চেষ্টা কৰা হয় যে লাফিকুল ইছলামৰ তদন্তৰ দায়িত্ব CBIক দিয়া হ'ল, এইটো অফিচিয়েলি দিয়া হ'ল, এইটো হ'ল অমুক হ'ল তমুক হ'ল। কিন্তু বাস্তৱ ক্ষেত্ৰত আজিলৈকে কোনে মাৰিলে আৰু কিয় মাৰিলে এই কথা বতৰা কোনেও নেজানিলে। এজন প্ৰতিবাদী কণ্ঠ, এজন বলিষ্ঠ কণ্ঠ দিন দুপুৰতে গুলীয়াই হত্যা কৰা হ'ল। CCTVৰ ব্যৱস্থা আছিল, সেইখন দোকানত স্কেচ আৰ্টিষ্ট অনা হ'ল, পশ্চিমবংগৰ পৰা অংকন কৰা হ'ল ছবি হত্যাকাৰী কোন। তাৰপিছত আই উইটনেছ সেইখন অঞ্চলত আছিল, যিটো বজাৰ এৰিয়া, যিহেতু জনবসতিপূৰ্ণ এখন অঞ্চল। এই মানুহখিনিৰো মানে সাক্ষ্য লোৱা হ'ল নে নহ'ল, CCTVৰ ফুটেজ গ্ৰহণ কৰিলে নাই CBIয়ে বা CBIয়ে যিসকল আই উইটনেছ তেওঁলোকৰ সাক্ষ্য ল'লে নে নাই। ইভেন আমি যে ABM আমাৰ সভাপতিজনক যে হত্যা কৰা হ'ল, আমাৰো সৈতে কোনো ধৰণৰ মত বিনিময় আজিলৈকে CBIয়ে কৰা নাই। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড প্ৰয়াত পৰাগ দাস ডাঙৰীয়া, অনিল মজুমদাৰ ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, শ্যামলা বসুমতাৰী ডাঙৰীয়াক কেনেধৰণে মানে হত্যা কৰি পেলাই আজিলৈকে ন্যায় দিয়া নহ'ল, কোনে মাৰিলে ৰাইজে নেজানিলে, ঠিক একে পথতে মানে লৈ যোৱাৰ চেষ্টা চলি আছে। এই মুহূৰ্তত আপোনাকো নাই, এইটোতো স্পষ্ট কথা যে ABM-চু যাতে সেই নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত কোনোপধ্যেই মানে উত্থান হ'ব নোৱাৰে, সেইকাৰণে লাফিকুল ইছলামক হত্যা কৰা হ'ল। ভাবিছিল ABM-চু শেষ হৈ গ'ল, ABM-চুৱে কেৱল সংখ্যালঘু জনসাধাৰণক প্ৰতিনিধিত্ব কৰিছে তেনে কোনো কথা নাই। এই অঞ্চলৰ যিমানখিনি ডিপ্ৰেছ ক্লাছ আছে, নিষ্পেষিত নিৰ্যাতিত অৱহেলিত মানুহ, যিসকল মানুহে সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা য'ত সুৰক্ষিত নাই, সেইসকল মানুহৰ কণ্ঠ হিচাপে ABM-চুৱে কাম কৰি আহিছে। আৰু সেই কণ্ঠ যাতে কোনোপধ্যেই মানে থিয় হ'ব নোৱাৰে মূৰ দাঙি, যিহেতু সন্মুখত MP ইলেকশ্যন আছে, নিৰ্বাচনৰ কথা বতৰা আছে, বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ মানে ৰণকৌশল প্ৰস্তুত কৰি আছে ABM-চুক কেনেকৈ জনমানসত সেই প্ৰতিপন্ন কৰা যায় বা ABM-চুক কেনেকৈ দুৰ্বল কৰা যায়। কিন্তু এটা কথাত আমি স্পষ্ট অভিমত দিব খুজিছোঁ যে যাৰ যি ৰণকৌশল কৰিব লগা আছে কৰি থাকক। ABM-চু কাৰো কথাত বা কাৰো ৰঙা চকুত আজিলৈকে ভয় কৰাও নাই। সেইবোৰ বন্ধু বাৰুদৰ খেল ইত্যাদি ভাবি ধমকি এইবোৰ আমি পাৰ কৰি আজি 13টা বছৰ পাৰ কৰিলোৱে। তো সেইবোৰ দাবী ধমকি ৰণকৌশল ষড়যন্ত্ৰ ইত্যাদি আমি ভয় নকৰোঁ। আমাৰ স্পষ্ট অভিমত যে আমাৰ যি সংগ্ৰাম, নিৰ্যাতিত নিষ্পেষিত অৱহেলিত মানুহৰ কাৰণে যি সংগ্ৰাম, সেই সংগ্ৰাম অবিৰতভাৱে চলিব, বেলেগ আমি কাকো কেৰেপ নকৰোঁ। Misolia!
We want justice! 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 We want justice! 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 Justice Torres! 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 Justice Torres! 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 Congratulations, Jolly Boy! ABM to Zindabad! 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 ABM to long live! Long live! Long live! Programa Moilari Murtabad! 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 Korban Khulwal Murtabad! 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 Kamchokat Kamnai! 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 Isi Chokat Kamnai! 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 Hey, congratulations, Jolly Boy! Jolly Boy! Hey, congratulations, Jolly Boy! Jolly Boy! We want justice! 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 We want justice! 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 Hey, congratulations, Jolly Boy! Jolly Boy! রাজনীতি করা বন্ধ করো শহীদ লাবিকুল ইসলামের হত্যাকাণ্ড করে রাজনীতি করা না চলিব শহীদ লাবিকুল ইসলামের হত্যাকারী ফাঁসি দিও সিবিআই তদন্ত রাজুয়া করো সিবিআই তদন্ত রাজুয়া করো এবিএম জিন্দাবাদ এবিএম জিন্দাবাদ এবিএম লং লিভ এবিএম লং লিভ শহীদ লাবিকুল ইসলামের হত্যাকাণ্ড করে রাজনীতি করা বন্ধ করো শহীদ লাবিকুল ইসলামের হত্যাকাণ্ড করে রাজনীতি করা না চলিব শহীদ লাবিকুল ইসলামের হত্যাকারী গ্রেপ্তার করো শহীদ লাবিকুল ইসলামের হত্যাকারী জিআই কবর দিও We want justice! 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 We want justice! 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 No solution, no rest! No rest! No rest! আমার দাবি নাইত্য দাবি আমার দাবি মানিব লাগিব সন্ত্রাসবাদ দিবত যাও সন্ত্রাসবাদ দিবত যাও রবিকুলার হত্যাকারী দিবত যাও রবিকুলার হত্যাকারী জিআই কবর দিও অসম সরকার হায় হায় অসম সরকার হায় হায় পরমানন্দ খানওয়াল মিছলিয়া সরকার আমাক না লাগে মিছলিয়া সরকার আমাক না লাগে পরমানন্দ go back বিজেপি go back আগ্রামা মহিলারি মুর্দাবাদ আগ্রামা মহিলারি মুর্দাবাদ আগ্রামা মহিলারি হিটলারি শাসন বন্ধ করো আগ্রামা মহিলারি হিটলারি শাসন বন্ধ করো আগ্রামা মহিলারি একত্ববাদ না চলিব বিদেশির অবৈধ মারণাস্ত্র জব্দ করো এবিএম জিন্দাবাদ এবিএম জিন্দাবাদ এবিএম long live এবিএম long live শহীদ লাবিকুল ইসলাম অমর হোক শহীদ লাবিকুল ইসলাম অমর হোক লাবিকুলের তেজর মূল্য লাগিব লাবিকুলের তেজর মূল্য লাগিব লাবিকুলের তেজর মূল্য লাগিব সন্ত্রাসবাদ দিবত যাও সন্ত্রাসবাদ দিবত যাও দুষ্কৃতিকারী দিবত যাও হত্যাকারী দিবত যাও এবিএম জিন্দাবাদ এবিএম জিন্দাবাদ পরমানন্দ খানওয়াল মিছলিয়া বিজেপি সরকার মিছলিয়া বিজেপি সরকার আমাক না লাগে বিজেপি সরকার go back বিটিসি সরকার মুর্দাবাদ আগ্রামা মহিলারি মুর্দাবাদ
নচলিব মহিলাৰী হিটলাৰী শাসন বন্ধ কৰা এবিএম জিন্দাবাদ শহীদ লাফিকুল ইছলাম অমৰ হওক শহীদ লাফিকুল ইছলাম অমৰ হওক শহীদ লাফিকুল ইছলামৰ তেজৰ মূল্য লাগিবই লাফিকুলৰ তেজৰ মূল্য লাগিবই চিবিআই তদন্ত ৰাজহুৱা কৰক চিবিআই তদন্ত ৰাজহুৱা কৰক চিবিআইৰ ভেকু ভাওনা নচলিব চিবিআইৰ ভেকু ভাওনা নচলিব লাফিকুলৰ হত্যাকাণ্ডক লৈ ৰাজনীতি কৰা বন্ধ কৰক লাফিকুলৰ হত্যাকাণ্ডক লৈ ৰাজনীতি কৰা বন্ধ কৰক এবিএম জিন্দাবাদ এবিএম জিন্দাবাদ এবিএম লং লিভ এবিএম লং লিভ সৰ্বানন্দ সোণোৱাল মিছলীয়া সৰ্বানন্দ সোণোৱাল মিছলীয়া সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ অসম পুলিচ আমাক সহায় কৰক শহীদ লাফিকুল ইছলামৰ হত্যাকাৰীক ফাঁচি দিয়ক চিবিআই তদন্ত ভেকু ভাওনা নচলিব চিবিআইৰ তদন্ত ৰাজহুৱা কৰক সন্ত্ৰাসবাদ নিপাত যাওক সন্ত্ৰাসবাদ নিপাত যাওক দুষ্কৃতিকাৰী নিপাত যাওক লাফিকুলৰ হত্যাকাৰী নিপাত যাওক লাফিকুলৰ হত্যাকাৰী লাফিকুলৰ হত্যাকাৰীক জিআই কবৰ দিয়ক এবিএম জিন্দাবাদ আগ্ৰাবাদ মহিলাৰী মুৰ্দাবাদ আগ্ৰাবাদ মহিলাৰী হিটলাৰী শাসন নচলিব মহিলাৰী হিটলাৰী শাসন বন্ধ কৰক ব্ৰিটিছৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰক সন্ত্ৰাসবাদ নিপাত যাওক আজি চাওক কেৱল অসমৰ বাহিৰতে নহয় গোটেই বিটিচি অঞ্চলত অনাকাংক্ষিতভাৱে সংখ্যালঘু বিশেষকৈ সংখ্যালঘু মুছলমানসকলক এনআৰচি কৰ্তৃপক্ষই তথা অসম চৰকাৰে ইচ্ছাকৃতভাৱে ভোটাৰ ডিক্লেয়াৰ্ড ফৰেনিয়াৰ আৰু এফটি কোৰ্টত কেছ চলি থকা বুলি বৰ্তমান সময়ত যি জাননী প্ৰেৰণ কৰিছে ইয়াক লৈ বিটিচি অঞ্চলৰ সমূহ জনসাধাৰণ উদ্বিগ্ন হৈছে আমি আজিৰ এই অৱস্থান ধৰ্মস্থলীৰ পৰা এনআৰচি কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে আজিৰ তাৰিখত যিসকল ব্যক্তিক ভোটাৰ বা ডিক্লেয়াৰ্ড ফৰেনাৰ বুলি নটিচ জাৰি কৰিছে বিগত দিনত তেওঁলোকক কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাছিল বিভাগীয় কৰ্তৃপক্ষৰ পৰা তো এই কথাটোৱে নিশ্চিত মানে আমি হ'ব পাৰিছোঁ যে চৰকাৰ তথা এনআৰচি কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে এনআৰচিৰ পৰা বাদ পেলাবৰ কাৰণে এই ষড়যন্ত্ৰ ৰচিছে গতিকে এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে এজনো বিদেশীৰ নাম যাতে এনআৰচিত অন্তৰ্ভুক্ত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সমান্তৰালভাৱে প্ৰকৃত বৈধ নাগৰিক যাতে এনআৰচিৰ পৰা বাদ নপৰে তাৰ ব্যৱস্থা এনআৰচি কৰ্তৃপক্ষ তথা চৰকাৰে গ্ৰহণ কৰিবলৈ দাবী জনাইছে